লগতে বেল আইকনটো টিপি দিব যাতে আমাৰ সকলো নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। ইতিমধ্যে আপোনালোকে ভিডিঅ' স্ক্ৰীনত দেখি আছে, এই ফুলপাহ দেখিছে নিশ্চয়। আজি মই এই ফুলপাহ কেনেদৰে মই বনাইছোঁ আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিম। আপোনালোকক মই এতিয়া দেখুৱাব লৈছোঁ মই এই ফুলপাহ মোৰ চাদৰখনত কেনেদৰে খুৱাই লৈছোঁ। এয়া চাওক, মই এনেকুৱা ধৰণেৰে মোৰ চাদৰখনত এই ফুলপাহ খুৱাই লৈছোঁ। আপোনালোকেও ইচ্ছা কৰিলে খুৱাই ল'ব পাৰে। মই এই বগা চাদৰখনত খুৱাই লৈছোঁ। আপোনালোকে যিকোনো কালাৰত খুৱাব পাৰে বা আপোনালোকে যিকোনো কালাৰৰ ফুল কৰিব পাৰে। আপোনালোকৰ যি ধৰণৰ ৰং ভাল লাগে তেনেকুৱা ধৰণতে কৰিব পাৰে। মই আপোনালোকক এই চাদৰখন পিন্ধি দেখাম, কেনেকুৱা হয় আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। মই আপোনালোকক এই ফুলপাহ কেনেধৰণেৰে বনাইছোঁ সেয়াও দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি সেই ফুলটো বনাবলৈ প্ৰথমতে আমাক লাগিব, এইটো এটা ফ্ৰেম হয়। এইটো আপোনালোকে সহজতে দোকানত কিনিবলৈ পাব। যিকোনো ধৰণৰ সূতাৰ দোকানতে পাই যাব আপোনালোকে, দামো বেছি নলয়। তাৰপাছত আমি এইটো গুলপীয়া ৰঙৰ ঊল লৈছোঁ। আপোনালোকে বেলেগ কালাৰ লওঁ বুলিলেও ল'ব পাৰিব। আৰু এইটো আমি গুলপীয়া ৰংটোৱে ফুল কৰিম। তাৰপাছত বান্ধিবলৈ এইটো ক'লা ঊল লৈছোঁ। আহকচোন আমি এতিয়া চাওঁ ফুলটো কেনেকৈ বনোৱা হৈছে। আমি প্ৰথমতে এই ঊলডাল এনেদৰে এটা গাঁঠি দি ল'ব লাগিব। আপোনালোকে দেখিছে মই এনেদৰে এটা গাঁঠি দি ল'লোঁ। আৰু এতিয়া আমি এইটো ফ্ৰেমটো লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে ডাঙৰ হেৰিটোতো কৰিব পাৰে। মই ডাঙৰটো নকৰোঁ, সৰুটোত কৰিম। চ' আমি এতিয়া প্ৰথম ষ্টাৰ্ট কৰিম। এনেকৈ এটা হেৰিত এনেকৈ ভৰাই ল'ব। তাৰপাছত এই ঊলডাল ইয়াৰ যোনটো পোনে পোনে থাকে সেইটোত এনেকৈ ভৰাই দিব। তাৰপাছত এনেদৰে 3 পাক দিব পাৰে। মই 3 পাকেই দিওঁ। আপোনালোকে যদি ফুলপাহ ডাঙৰ কৰিব বিচাৰে তেতিয়াহ'লে 4 পাক 5 পাকো দিব পাৰে। এতিয়া মোৰ এইটো 3টা হৈ গ'ল। এতিয়া এইটোৰ পৰা আপোনালোকে ইয়ালৈ দিব নালাগে, তাৰ ছাইডৰটোলৈ দিব এনেদৰে। তাৰপাছত ইয়াৰ পোনে পোনে থকাটোত এইটোত দিব। এনেদৰে আপোনালোকে এইডোখৰ পৰা গোটেইখিনি ইয়ালৈকে কৰিব লাগিব। আপোনালোকে দেখিছে এতিয়া এইটো মোৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া দেখিছে আপোনালোকে এইটো মোৰ সম্পূৰ্ণ হৈ গ'ল। আৰু মই লাষ্টৰডাল এনেদৰে চাওক, মই এটা গাঁঠি দি ইয়াত দি দিছোঁ যাতে ই এৰি নাযায়। আৰু এতিয়া আমি ক'লা ঊলটো ল'ম আৰু এটা ডেচিৰ সহায়ত এনেদৰে ক'লা ঊলটো ইয়াত ভৰাই লৈছোঁ। এতিয়া আপোনালোকে চাওক, মই এই ক'লা ঊলডাল দীঘলীয়া কৰি ল'লোঁ আৰু এনেদৰে ইয়াত এটা গাঁঠি দি ল'লোঁ। এতিয়া আমি এই ফুলপাহ এই ক'লা ঊলডালেৰে বান্ধি দিম। এতিয়া আমি তলেদি প্ৰথমবাৰ এনেদৰে তলেদি যোনটো এটা বিন্ধা ৰৈ যায় সেই বিন্ধাটোৰেদি এনেদৰে ইয়াত ভৰাই দিছোঁ।
আপোনালোকে এতিয়া এইটো ভৰাই লোৱাৰ পাছত যিকোনো এফালৰ পৰাই কৰি যাব পাৰে যদি ইচ্ছা কৰে এইফালৰ পৰা কৰি যাব নহ'লে এইফালৰ পৰা কৰি যাব আৰু এনেদৰে চাওক মই প্ৰথম এইফালৰ পৰা কৰি গৈছোঁ এনেদৰে আপোনালোকে এই যোনটো মিডল পইণ্ট আছিলে সেই পইণ্টটোতে আকৌ এনেদৰে সুমিয়াই দিব দ্বিতীয়টো কৰিবৰ কাৰণে এনেদৰে আপোনালোকে প্ৰত্যেকটোৱে কৰি যাব আৰু এনেদৰে কৰি একেবাৰে ইয়ালৈকে কৰিব লাগিব এইফালৰ পৰা এনেকৈ কৰি ইয়ালৈকে কৰিব তেতিয়া আমাৰ ফুলপাহ সম্পূৰ্ণ হৈ যাব আপোনালোকে দেখিছে এতিয়া মোৰ এই কুলা হেৰিটো কৰি সম্পূৰ্ণ হৈ গ'ল আৰু মই এইডাল এনেদৰে পাছফাললৈ উলিয়াই দিছোঁ আৰু এইডাল মই এতিয়া ভালদৰে গাঁঠি দি দিম যাতে ওলাই আহিব নোৱাৰে আপোনালোকেও এইডাল ভালদৰে গাঁঠি দি দিব যাতে ফুলটো আকৌ খুলি যাব নোৱাৰে এতিয়া চাওক মোৰ ফুলপাহ সম্পূৰ্ণ হৈ গ'ল আমি এতিয়া এইটো আপোনালোকক খুলি দেখুৱাম এইটো খুব সাৱধানে খুলিব নহ'লে এই ফ্ৰেমটো ভাগি যাবও পাৰে নহ'লে বা ফুলপাহো খেলি মেলি বা বেয়া হৈ যাব পাৰে খুব সাৱধানে এইটো এনেদৰে এৰুৱাব আপোনালোকে দেখিছে এতিয়া মোৰ এই ফুলপাহ সম্পূৰ্ণ হৈ গ'ল চাওকচোন কিমান ধুনীয়া আৰু কিমান চিম্পল এটা সহজ পদ্ধতিৰে ইমান ধুনীয়া এপাহ ফুল হৈ গৈছে আপোনালোকে মই যেনেদৰে চাদৰ এখনত খুৱাই লৈছোঁ আপোনালোকে তেনেদৰে যোৰা বা যিকোনো হেৰিয়ত খুৱাই ল'ব পাৰে খুব ধুনীয়া লাগিব আৰু বেলেগ কালাৰো ল'ব পাৰে চাওকচোন কিমান ধুনীয়া হৈছে আপোনালোকে আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ